হেল্ল' গাইজ, যিহেতু মোৰ ড্ৰিম ইলেভেনৰ ওপৰত ভিডিঅ' এটা বনোৱাই আছে আৰু সেই ভিডিঅ'টোত মই পুৰা ড্ৰিম ইলেভেন কেনেকৈ অসমত খেলিব লাগে তাৰ বিষয়ে ডিটেইলছত তোমালোকক বুজাই দিছোঁ। কিন্তু কিছুমানে চাগে ভিডিঅ'টো স্কিপ কৰি চাইছে বা ভালকৈ চোৱা নাই, ভালকৈ বুজি পোৱা নাই। সেইকাৰণে আজি এই ভিডিঅ'টোত তোমালোকক সকলো A to Z বুজাই দিম। ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ পইচা এড কৰাই হওক বা ৰেষ্ট্ৰিকশ্যন এৰিয়াই হওক, সকলো প্ৰব্লেম ছল্ভ হৈ যাব। প্ৰথমে তোমালোকে প্লে ষ্ট'ৰত গৈ GPS এমুলেটাৰ নামৰ এপটো ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পাছত চাইন আপ কৰি ল'বা। চাইন আপ কৰাৰ পাছত তোমালোকে ডাইৰেক্ট ছেটিংছত যাবা। ছেটিংছত গৈ চাৰ্চ কৰিবা এবাউট ফোন বুলি। এবাউট ফোনত ক্লিক কৰাৰ পাছত তোমালোকে ছেকেণ্ড অপশ্যন দেখিছা বেছবেণ্ড এণ্ড কেমেল বুলি লিখা আছে। তাত গৈ বিল্ড নম্বৰত 7-8 বাৰ লগে লগে ক্লিক কৰিবা। বেক টু বেক ক্লিক কৰাৰ পাছত তোমালোকে আকৌ চাৰ্চত যাবা। চাৰ্চত গৈ এবাৰ চাৰ্চ কৰিবা চিলেক্ট মোক লোকেশ্যন। চিলেক্ট মোক লোকেশ্যনত গৈ আকৌ চিলেক্ট মোক লোকেশ্যনত যাবা। তাত গৈ যোনটো GPS এমুলেটাৰ শ্ব' হৈ আছে তাত ক্লিক কৰি দিবা আৰু ছেটিংছৰ কাম ইয়াতেই শেষ। তোমালোকে যদি বুজি পোৱা নাই আকৌ ভিডিঅ'টো ৰিভাৰ্চ কৰি চাব পাৰা। এতিয়া তোমালোকে GPS এমুলেটাৰ এপটো অন কৰিবা। অন কৰি পালে ড্ৰিম ইলেভেন বেন নোহোৱা এখন ষ্টেট, ধৰি লোৱা দিল্লী, মুম্বাই। মই দিল্লীৰ লোকেশ্যন দিছোঁ, তোমালোকেও দিব পাৰা। তাৰপাছত তোমালোকে ডাইৰেক্ট ড্ৰিম ইলেভেন এপটো অন কৰিবা। এতিয়া মই কওঁ তোমালোকক ড্ৰিম ইলেভেনত মানি এড কেনেকৈ কৰিবা। মানি এড কৰিবলৈ তোমালোকে এড মানিত ক্লিক কৰিবা। তাৰপাছত তোমালোকে যিমান টকা ডিপ'জিট কৰিবা, ধৰি লোৱা মই 10 টকা এটা ডিপ'জিট কৰিছোঁ। তাৰপিছত এড 10 ৰুপিছত ক্লিক কৰিবা। তাৰপাছত তোমালোকে যোনটো UPI ID ট্ৰেন্সফাৰ কৰিব বিচাৰা লৈ ল'ব পাৰা। তো এইটোৱে আছিল ভিডিঅ'। তোমালোকে যদি A to Z ড্ৰিম ইলেভেনৰ কেনেকৈ খেলিব লাগে জানিব মন আছে, তে লিংকটো ডিছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাবা। তাত ফুল এনালিচিছ কৰি কোৱা হৈছে।